সভানেত্ৰী আৰু সাংবাদিক বন্ধুসকল পদতীলৈ ডিব্ৰুগড় জিলা ছাত্ৰ সংঘৰ তৰফৰ পৰা আন্তৰিক সংগ্ৰামী অভিনন্দন জ্ঞাপন। অসম চুক্তি ৰূপায়ণ কৰিব লাগিবই, অসম চুক্তি ৰূপায়ণ কৰিব লাগিবই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰমে আমি 1971 চনৰ পাছত অহা সেই অবৈধ হিন্দুৱে হওক বা মুছলমানে হওক তাৰ যি বিদেশী চৰকাৰে ব্যৱস্থা কৰিছে আমি তাক পূৰ্ণচাতে বিদেশী বহিষ্কাৰ কৰিবলৈ দাবী জনাইছোঁ। আৰু আজি আমি অসম চুক্তি ৰূপায়ণ কৰিবলৈ চৰকাৰে যথাসময়ে ৰূপায়ণ কৰিবৰ বাবে দাবী জনাইছোঁ। আমি আজি বাইক ৰেলীৰ যোগেদি এটাই ক'ব বিচাৰিছোঁ যাতে অবৈধ বিদেশী কোনো স্থান নাই, ইয়াত মৌলবাদী কোনো স্থান নাই, ইয়াত কোনো বিদেশীয়ে ইয়াত স্বদেশী হ'ব নোৱাৰে। আমি 1971 চনৰ পাছত অহা সকলো বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে আজি চৰকাৰক একপক্ষীয়ভাৱে দাবী জনাইছোঁ। ৰূপায়ণ হোৱা নাই আৰু অসমৰ পৰা মৌলবাদী যিটো মৌলবাদী আছে মৌলবাদীৰ উৎখাত কৰাৰ স্বাৰ্থত আমি বাইক ৰেলী অনুষ্ঠিত কৰিছোঁ। কাৰণ সকলো সমস্যাৰ সমাধান হৈছে অসম চুক্তি। কাৰণ আমাক 71 পিছত হিন্দু বাংলাদেশীও নালাগে, মুছলমান বাংলাদেশীও নালাগে, আমি বাংলাদেশী এইসকলক উৎখাত কৰিব লাগে। আৰু এতিয়া সত্ৰৰ মাটি আপোনাৰ বনাঞ্চলৰ মাটি জনাঞ্চললৈ পৰিৱৰ্তন কৰিছে, তেওঁলোকক উৎখাত কৰিছে, আমি সমৰ্থন কৰিছোঁ। কিন্তু তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকক বিতৰণ কৰিব লাগে অসমৰ পৰা অতি শীঘ্ৰে। আৰু অসম চুক্তিত যিসমূহ দফা আছে তেওঁলোকৰ লিখিত যিসমূহ আছে সেইসমূহ তেওঁলোকক ৰূপায়ণ কৰিব লাগে। অসম চুক্তিৰ প্ৰতিটো দফাতে সন্নিৱিষ্ট আছে প্ৰতিটো বিষয়, আৰু সেইসকলক বিতৰণ কৰিব লাগে। আৰু অসম চুক্তিখন ৰূপায়ণ ক্ষেত্ৰত তেওঁলোকে অতি শীঘ্ৰে ব্যৱস্থা কৰিব লাগে। বিজেপি চৰকাৰে যেতিয়া চৰকাৰ গঠন কৰিছিলে অসম চুক্তিৰ বিষয়ে কৈছিলে, কিন্তু তেওঁলোকে কৰিব পৰা নাই। অসম চুক্তিখন অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে। অসম চুক্তিখন ৰূপায়ণ কৰিলে সকলো সমস্যাৰ সমাধান হ'ব। ঠিক আছে।